নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লে আৰু সানভি চুলিখিনি গাঠি আজিৰ ব্লগটো আৰম্ভ কৰিছো আশা কৰো ভাল পাব চাই সকলোৱে চাই থাকিব ফটো চুলিখিনি ফটোচোন ধুনু লাগিছে না ধুনু লাগিছে লাগিছে ধুনু লাগিছে কি হল কোৱা এই বদমাশ এতিয়া 10:30 বাজিছে আৰু আজি মই ভাবিছো এটা ব্লগ বনাম আৰু এতিয়া পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছো দেখা নকৰে একদম বসা তা লাভ দেখো দিছ না এইফালে চাই নাক দেখো মোবাইলটো ভালেই তাই কি কৰো কি নকৰো কৰি থাকে পিছুৱাই দিলে তেতিয়া ভাল দেখিব এইটো কাৰ মোবাইল মা মোবাইলটো কাৰ দিয়া মোৰটো দিয়া দিয়া আছে দেখি ভালকে দিয়া আমার চান্দিও জানে না স্টাইল দিয়েছো এটা স্টাইল দিয়েছো কালা হাতখন দিয়া কালা হাতখন দিয়া স্টাইল দিয়া জানো কে তোমার চুলিখিনি মই গাঠি দিয়া নহল বা নিজে গাঠিব ধৰিছে আৰু লগতে পঢ়িও আছে ডাঙৰ কিতাপ গ্ৰামাৰ ডিকশনাৰী কি কৰিছা পঢ়ি আছা মাতা 1 2 মাতা এইফালে চোৱা মোবাইলত চোৱা কি কৰিছা কি পঢ়িবা গ্ৰামাৰ পঢ়া হ'ল এটা ডিকশনাৰী পঢ়িবা লবৰ কি হল লবৰ চুলি গত চুলিখিনি বেয়া কৰি দিলে মানে চাই থাকিব ভিডিঅ'টো শেষ হ'লে আৰু যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব লগতে যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো হিট কৰি অন কৰি দিব দুবছৰ হোৱাই নাই ডিকশনাৰী আৰু গ্ৰামাৰ পঢ়িব পৰা হ'লে কি অদ্ভুত আচৰিত নহয়নে পঢ়ি আছে তাই সেইটো পঢ়ি থাকা তুমি এতিয়া দুপৰীয়া খানা বনাবলৈ আহিলোঁ আৰু আজি আছে মাছ আৰু এয়া মই দাইলখিনি ধুই থৈছোঁ মাছৰ মুড়ি ঘণ্ট বনাম প্ৰথমতে মাছখিনি মই ভাজি লওঁ আৰু মই নিমখ হালধি আজি প্ৰথমতে সানি লোৱা নাই পিছত তেলত দি দিছোঁ কেতিয়াবা সানিও লওঁ আজি তেলতে দি দিলোঁ নিমখ হালধি আৰু আনটো ফালে মই দাইল বহুৱাই দিছোঁ দাইলত একেলগে নিমখখিনি দি দিছোঁ মই মচুৰ দাইলেৰে মুড়ি ঘণ্ট বনাম আজি মই এক গুলিত দুই চিকাৰ কৰিম কেনেকৈ কৰিম চাই থাককচোন আৰু মই মুড়ি ঘণ্টৰ কাৰণে আদা নহৰুখিনি মই খুন্দি লৈছোঁ আজি মই বাটিতে খুন্দি লৈছোঁ খুন্দনাটো ভিতৰত থাকিল উলিয়াব মন নগ'ল আৰু এয়া তেজপাত আৰু জলকীয়া লৈছোঁ তাৰপিছত কেৰাহীত তেল আগৰে আছিলে মাছ ভজাৰে তাত মই দি দিছোঁ আৰু তৎক্ষণাত জলকীয়াটো পকা মানে কি শুকান জলকীয়াটো ফাটি গৈছিল আৰু অকণমানৰ কাৰণে মোৰ গাত নপৰিল নহ'লে আজিটো কি হ'ল হয় এইটো জানিছেই আৰু এইখিনি অকণমান সময় ভাজিছোঁ মোৰ মুখখন পুৰি গ'ল হয় তাৰপিছত খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ আৰু আকৌ ভালদৰে সেইখিনি ভাজি লৈছোঁ মই এটা বাটিতে নিমখ হালধি জিৰাৰ গুড়ি আধা চামুচ ধনিয়া গুড়ি আধা চামুচ লৈ লৈছোঁ নিমখ অকণমান কমকৈ লৈছোঁ কিয়নো মাছ ভাজোতে আৰু দাইলখিনি যেতিয়া বইল কৰিছোঁ তেতিয়া নিমখ দিছোঁৱে সেইকাৰণে অকণমান কমকৈ দিছোঁ
আকৌ এইখিনিও ভালদৰে ভাজি লৈছোঁ যেতিয়ালৈকে মছলাৰ তেলখিনি এৰি নিদিয়ে তেতিয়ালৈকে। আৰু তাৰপিছত দি দিছোঁ মাছৰ মাথাটো আৰু এইখিনি মই আকৌ ভাঙি লৈছোঁ। তাৰপিছত সিদ্ধ কৰি থোৱা মচুৰ দাইল দি দিছোঁ। আমি দুজন মানুহ গতিকে বেছি নালাগে আৰু ল'ৰাই আৰু ছোৱালী বেছি নাখায়েই, ছোৱালীটো নাখায়েই, সেইকাৰণে অকণমান দিছোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। আৰু আগতে খাই পাইছেনে নাই মচুৰ দাইলৰ মুড়িঘণ্ট জনাব। তাৰপিছত অকণমান সময় আকৌ লৰাই দিছোঁ আৰু তাত মই আধা বাতি এটাৰে সৰু বাতি এটাৰে আধা বাতিমান পানী দিছোঁ। দি আকৌ এইখিনি ভালদৰে উতলিব দিছোঁ আৰু যাতে মাছৰ মূৰ আৰু দাইলখিনি ভালদৰে মিক্স খায় সেইকাৰণে অকণমান পানী দি লৈছিলোঁ। এনেকৈ কিছু সময় উতলি থকাৰ পিছত এইখিনি প্ৰায় হৈ গৈছে আৰু মই নমাই থৈছোঁ যেতিয়া ডাঠ হৈ আহিছে তেতিয়া। আৰু যিখিনি দাইল আছিল 1 গুলিত 2 চিকাৰ কৰিম বুলি কৈছিলোঁ যে সেইখিনিয়ে মই তেল মাৰি দি দাইল বনাই থ'লোঁ। এতিয়া প্ৰায় 4:30মান বাজিছে আৰু ভাবিলোঁ অকণমান বাহিৰত বহোঁ, কিন্তু চানভিয়ে বাহিৰত বহিব নিদিয়ে। পাপাক আৰু ৰণে ওপৰত খেলি আছে, সেইকাৰণে তাইও ওপৰত যাবৰ কাৰণে এনেকুৱাকৈ কান্দি আছে আৰু মোৰ হাতখনত ধৰি ধৰি টানি আছে তাই। ময়ো ওপৰত যাব লাগে, কিন্তু মোৰ ওপৰলৈ যাবলৈ সিমান মন নাই। তাই পিছে নেৰিলে, তাইৰ কাৰণে যাবলগীয়া হ'লে আৰু ওপৰত। ক'ত যাবা? ক'ত ক'ত যাবা? ক'ত যাবা? ক'ত যাবা? ক'ত? এয়া দেখিছেনে তাইক ওপৰত আহিব পাই কিমান ফূৰ্তি লাগিছে। আৰু ৰণবে তাই খেলিব এৰি কি কৰি আছে জানেনে? সি মানে বিলাহী কেইটামান গুটি দিছিল ওপৰৰ টিংটোত আৰু তাত এডাল গছ হৈছে, সেইকাৰণে বিৰাট ফূৰ্তি, তাকে যত্ন লৈ আছে। আকৌ মোক কৈছে মা অকণমান কেমেৰাত দেখুৱাই দিয়া না, মই সেইকাৰণে দেখুৱাই দিছোঁ দেই। আৰু আপোনালোককো ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু শেষত মই 2খনমান আজিৰ ধুনীয়া ফটো দি দিলোঁ আমাৰ চানভিয়ে পৰা আৰু